কি চাইকেল অলৰেডি ধুলো, ধুব নালাগে, খেলাও ধুই ললো। ট্ৰেক্টৰ হাল চাল বাই ধুই থোৱা আছে। এতিয়া বৰ্তমান বাইক দুখনো ধোৱা আছে, হ'লেও এতিয়া বাইক দুখন অলপ ধুই লওঁ, কাৰণ বিশ্বকৰ্মা পূজা বুলি বাইক চাইকেল সকলো ধুব লাগে। ধূপ ধূনা জ্বলাই মালা চালা লগাই সকলো পূজা আজি কৰিম বুলি ভাবিছোঁ। দেখুৱাম আপোনালোকক কিমান শকতা ঠেলা ধৰিছে। হাই হেল্ল' নমস্কাৰ, মই ৰূপম বৰা, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি সকলোৱে গম পায় বিশ্বকৰ্মা পূজা। ময়ো বিশ্বকৰ্মা পূজা পাতিছোঁ ঘৰতে, দেখুৱাইছোঁ আৰু গাড়ী মালা পিন্ধালোঁ, ধুলোঁ, সকলোকে দেখুৱাইছোঁ। বিশ্বকৰ্মা বুলি আমাৰ ইমানেই, বিশ্বকৰ্মা পূজা বুলি আজি গাড়ীত মালা পিন্ধাইছোঁ, সকলোকে দেখুৱাইছোঁ। চাওক আমি কেনেকৈ আমাৰ ঘৰতে বিশ্বকৰ্মা পাতিছোঁ, পূজা পাতিছোঁ। এখন হ'ল ডিস্কভাৰ 100cc, এখন 2013 চনতে লোৱা, ডিচেম্বৰত। 2014 চনৰ পৰা বিশ্বকৰ্মা পাইছে আজিলৈকে। এখন য়ামাহা FZ-S, যোৱা বছৰ লোৱা, নৱেম্বৰ 11 তাৰিখে প্ৰথমবাৰ বিশ্বকৰ্মা পাইছে। এখন ট্ৰেক্টৰখন হ'ল বহুত 5 বছৰ হ'ল বিশ্বকৰ্মা পায়ে আছে। বৰ্তমান আমাৰ ঘৰত এইখনে প্ৰথমবাৰ পাইছে বিশ্বকৰ্মা। এয়াই হ'ল আমাৰ সম্পত্তি। যিমান বিশ্বকৰ্মা ফালৰ পৰা দিছে সকলো ইমানেই আমাৰ ঘৰত বৰ্তমান। বাইক ধুলোঁ, ট্ৰেক্টৰ ধুলোঁ, অলৰেডি ধুই থোৱা আছে, হ'লেও ধুলোঁ। চাইকেল ঠেলা সকলো ধুলোঁ। ধুই এতিয়া যাম আমি গাঁৱত ঘূৰিবলৈ, মানে যিসকলে মাতিছে আৰু সকলো ঘৰত খাবলৈ যাম বিশ্বকৰ্মা। আপোনালোকক দেখুৱাম ক'ত কেনেকৈ যাওঁ, চাই থাকিব ভিডিঅ'টো। বাই বাই, সকলোলৈ বিশ্বকৰ্মা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ অনাগত দিনবোৰ ভালে কুশলে যাওক।